অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশনত আপোনাক আজি শিল্পী সম্বৰ্ধনা জনালে কেনেকুৱা আপুনি? খুব ভাল লাগিছে যে অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে মোক আজি এটা সন্মান দিলে। এই সন্মানে মোৰ আগন্তুক সংগীত যাত্ৰাত কিছু প্ৰেৰণা পাম বুলি মই আশা কৰিছোঁ। আমাৰ অতিকৈ জনপ্ৰিয় গায়ক আৰু অসমৰ আমাৰ আপদ কুমাৰ ভূপেশ দা, আমাৰ মিৰ্জা বাকীৰটো তেখেত অতিকৈ গৌৰৱ আৰু অসমৰ কাৰণেও গৌৰৱ হয় যে তেখেতকো আমাৰ আসন গ্ৰহণ কৰাৰ কাৰণে ষ্টেজত মই আহ্বান কৰিম। ধন্যবাদ। অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ সকলো মই ধন্যবাদ জনাইছোঁ যে আজি মোক ইয়াত নিমন্ত্ৰণ জনাই সম্বৰ্ধনা দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু এই সম্বৰ্ধনাই আগন্তুক মোৰ সংগীতৰ যাত্ৰাৰ কিছু প্ৰেৰণা পাম বুলি মই আশা কৰিছোঁ। আপোনালোকে অনুৰোধ জনাইছে যে দুই নোৱাৰোঁ কাৰণ এতিয়া আপোনালোকে একো গাব নোৱাৰোঁ, এনেই মই ওলাই আহিছোঁ। দেখিলে হিয়া দহি যায় মোৰ তাতৰে পাতত বহিলো মই কালৈনো বৈছ গামোচাই কালৈনো বৈছ গামোচাই দিবিনে মোক এখনি তই ঢোল বজাব ঢুলিয়াই তাক ধিনাধিৰ গৈ তালে তালে নাচি তোমাক মৰম যাচি মই নাযাবা মোকে এৰি থৈ নাযাবা মোকে এৰি থৈ। দীৰ্ঘায়ুৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তেখেত যাতে আমাৰ অসমৰ আৰু অতি আগ্ৰহেৰে আমাৰ শিল্পী জীৱন আগবঢ়ে আৰু এই ক্ষেত্ৰত আমি তেখেতৰ সদায় লগতে সহায় সহযোগিতা আমি আগবঢ়াই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশনত আপোনাক আজি শিল্পী সম্বৰ্ধনা জনালে কেনেকুৱা? খুব ভাল লাগিছে যে অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে মোক আজি এটা সন্মান দিলে। এই সন্মানে মোৰ আগন্তুক সংগীত যাত্ৰাত কিছু প্ৰেৰণা পাম বুলি মই আশা কৰিছোঁ। আপোনাৰ আগন্তুক নতুন পৰিকল্পনা কি? মোৰ অতি সোনকালে দুটা গীত আহি আছে। অসমীয়া গান ভিডিঅ' কমপ্লিট হ'ল, এইকেইদিনৰ ভিতৰতে মুক্তি পাম।